নমস্কাৰ বন্ধুসকল, মই হৰিয়ানাত এক্সপ্লেনেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বিহু কেইদিনমান পাৰেই হ'ল, তথাপিতো কেইদিনমান দেৰিকৈ হ'লেও সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। বন্ধুসকল, আজি আমি কথা পাতিম ৰিলেভেল। এই ৰিলেভেল কি বস্তু? ৰিলেভেল এটা ৱেবছাইট য'ত আমি চাকৰিৰ সন্ধান পাব পাৰোঁ আৰু চাকৰি পাব পাৰোঁ। তেওঁলোকৰ এপছো আছে, তাৰ দ্বাৰাও কৰিব পাৰোঁ, কিন্তু মই আপোনালোকক আজি যেটো তেওঁলোকৰ ৱেবছাইট আছে, ৱেবছাইটত কেনেকৈ এপ্লাই হয়, কেনেকৈ আপোনালোকৰ জব পাব পাৰে, আপোনালোকক গোটেই প্ৰচেছটো আজি দেখাম বা বুজাম। এতিয়া কি হয় ৰিলেভেলত, তেওঁলোকে আপোনাৰ টেষ্ট হয় প্লাছ ইণ্টাৰভিউ হয়, আৰু সেই ইণ্টাৰভিউত যদি আপোনালোকে পাছ কৰিব পাৰে, তেতিয়াহ'লে তেওঁলোকৰ দাবী যে তেওঁলোকে 40,000-ৰ পৰা মাহেকত 3 লাখ পৰ্যন্ত চেলাৰীৰ আপোনালোকে জব পাব পাৰে, আৰু সেইটো সম্পূৰ্ণ বিনামূলীয়া, তাৰ ওপৰত কোনো পইচা দিব নালাগে। গতিকে বন্ধুসকল, মোৰ এটা অনুৰোধ যে এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যাতে বেছি সংখ্যক অসমীয়া, দুখীয়া আৰু নিবনুৱা যুৱক যুৱতী আছে, সকলোৱে যাতে ইয়াত এপ্লাই কৰিব পাৰে, আৰু বেছি সংখ্যক যাতে যুৱক যুৱতীয়ে এই জবটো পাব পাৰে। গতিকে সকলোকে এইটো বিনম্ৰ অনুৰোধ, যাতে যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যাতে সকলোৱে লাভান্বিত হয়। এই গোটেইখিনি কথা ডিটেইলছত জনোৱাৰ বাবে মই আপোনালোকক মোৰ মোবাইল স্ক্ৰীনলৈ লৈ গৈছোঁ। আপোনালোকে ভিডিঅ'টো খুব মনোযোগেৰে চাওক, খুব একাগ্ৰতাৰে শ্বেয়াৰ কৰক, আৰু অনতিপলমে চাকৰি এটা লওক। আপোনালোকে গুগলত ৰিলেভেল চাৰ্চ কৰিব, নাইবা নিজৰ ব্ৰাউজাৰত গৈ relevel.com টাইপ কৰি চাৰ্চ কৰিব। তেতিয়া তেওঁলোকৰ ৰিলেভেলৰ যিটো হোম পেজ সেইটো খোল খাব। ৰিলেভেলৰ হোম পেজত আছে Relevel by Unacademy courses login. Get your dream job in 15 days. 15 দিনত চাকৰি প্লাছ আপোনাৰ 15 কৰোৰ প্লাছ জব তেওঁলোকে অলৰেডি দিছে, তেনেকৈ তেওঁলোকে ইয়াত দিয়া আছে। প্লাছ 200+ লিডিং কোম্পানীজ ট্ৰাষ্ট ৰিলেভেলক ট্ৰাষ্ট কৰে। কোম্পানী ক্ৰেড, মেছো, 1MG, আপগ্ৰেড এইবিলাক কোম্পানী আছে। এতিয়া আপোনালোকে আপোনাক কেনেকৈ জবটো পাব? নাম্বাৰ 1, এটা আপোনাৰ টেষ্ট এটা বুক কৰিব লাগিব আপোনালোকে। নাম্বাৰ 2, টেষ্টটো দিব লাগিব। নাম্বাৰ 3, ইণ্টাৰভিউ উইথ দ্য কোম্পানীজ ইণ্টাৰভিউ হ'ব, আৰু যদি কোম্পানীৰ ইণ্টাৰভিউ ঠিক হয় তো আপোনালোকে চিলেক্ট হৈ যাব, গেট হায়াৰ্ড। এতিয়া চাকৰি পাবলৈ আমাক যোগ্যতাৰ প্ৰয়োজন, নাইবা কিছুমান স্কিলৰ প্ৰয়োজন, আৰু যদি আমাৰ সেইখিনি কোনোবাৰ স্কিল নাই তেতিয়াহ'লে আমি শিকিব পাৰোঁ। আৰু ইয়াত তেওঁলোকৰ কিছুমান কোৰ্চ দিয়া আছে স্কিলৰ ওপৰত, য'ত যিখিনি আমাক চাকৰি পোৱাত সহায় কৰিব। আৰু সেই কোৰ্চবোৰ তেওঁলোকৰ কেনেকুৱা হয় এইবিলাক মই দেখাই দিছোঁ। স্ক্ৰীনত আপোনালোকে দেখা পাই আছে। বিজনেছ এনালিটিক কোৰ্চ, প্ৰডাক্ট মেনেজমেণ্ট কোৰ্চ, হিউমেন ৰিচোৰ্চ জেনেৰেলিষ্ট কোৰ্চ, এনেকৈ তেওঁলোকৰ বহুখিনি কোৰ্চ আছে। আৰু তেওঁলোকৰ তেওঁলোকৰ CTC হ'ব, কিমান জব আপোনাৰ খালী আছে, প্লাছ কেটেগৰী কি টেকনিকেল নে নন টেকনিকেল এইবিলাক দিয়া আছে। আৰু আপোনাৰ এইবিলাকত ক্লিক কৰিলে তো আপোনালোকে ডিটেইলছটো গম পাই যাব। মই একদম ডিটেইলছত নাযাওঁ, কাৰণ খুব ডিটেইলছত গ'লে কি হ'ব, ভিডিঅ'টো 1 ঘণ্টাৰো ওপৰত দীঘলীয়া হৈ যাব। গতিকে আপোনালোকে নিজে ক্লিক কৰি চাব, কোৰ্চ ডিটেইলটো তাত দিয়া আছে, প্লাছ আপোনাৰ যিটো আপোনাৰ ফিজ, কোৰ্চ ফিজ সেইটোও দিয়া আছে। এতিয়া কোৰ্চ ফিজবিলাক তেওঁলোকৰ কেনেকুৱা, প্ৰায় ধৰক 30,000-ৰ পৰা 50,000-ৰ ভিতৰত কোৰ্চ ফিজ। গতিকে মই ভাবোঁ ষ্টাৰ্টিঙত আপোনালোকে বিশেষকৈ যে কোৰ্চটো ল'ব নালাগে, কোৰ্চ নোলোৱাকৈ ডাইৰেক্ট আপোনালোকে কৰক, এক্সামটো দিয়ক, প্ৰিপেয়াৰ কৰক। আপোনালোকৰ এক্সাম যদি বেয়াও হয় তেতিয়াহ'লে চিন্তা কৰিবলগীয়া একো নাই, যিহেতুকে ফ্ৰী আপোনাৰ এক্সাম, আৰু দিয়ক। আৰু যেতিয়া আপুনি ফেইল হ'লেও আপোনালোকেতো কিবা এক্সপিৰিয়েঞ্চ হ'ব, কেনেকৈ আপুনি এক্সাম দিব লাগে, কেনেকৈ আপুনি প্ৰিপাৰেশ্যন কৰিব লাগে, কিখিনি আপুনি বস্তু পঢ়িব লাগে বা জানিব লাগে, সেইখিনি জানি লওক, শিকি লওক, বুজি লওক, তেতিয়াহ'লে আপোনাৰ এক্সামটো নিশ্চয় ভাল হ'ব। ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যনছ, হু কেন টেক দ্য ৰিলেভেল টেষ্ট, এনিৱান এভভ এজ অফ 18, প্লাছ ডেস্কটপ বা লেপটপ যিসকলে ভালকৈ চলাব পাৰে তেওঁলোকে দিব পাৰে। তাৰপিছত আপোনাৰ কিবা আপোনাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে, ৰিলেভেল টেষ্টৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে কিবা পইচা দিব লাগিব নালাগে, ফ্ৰী অফ চাৰ্জ। টেষ্টৰ কাৰণে ৰেজিষ্টাৰ কেনেকৈ হ'ব ইয়াত দিয়া আছে। ৰিলেভেলৰ থ্ৰুদি জব কেনেকৈ হ'ব সেইটো দিয়া আছে। কাট অফ কিমান হ'ব সেইটোও দিয়া আছে।
কাটটো হ'ল আপোনাৰ 500 আউট অফ 1000 আৰু যদি ফেল হয় তেতিয়াহ'লে কোনো কথা নাই নতুনকৈ দিব পাৰিব কোনো টেনশ্যনে নাই এতিয়া ৰিলেভেলৰ আপোনাৰ যিবিলাক কোৰ্চ আছে সেইবিলাকৰ কথা অলপমান আলোচনা কৰিম তেওঁলোকৰ ধৰক এইবিলাক কোৰ্চ আছে তেওঁলোকৰ বিজনেছ এনালাইটিক্স কোৰ্চ তো সেইটোৰ অলপ ডিটেইলছত আমি দেখাই দিছোঁ বিজনেছ এনালাইটিক্স কোৰ্চ ইয়াত কি আছে আমি চাই ল'ম ইয়াত চাওক প্ৰগ্ৰাম ফিজ 40,000 এপ্ৰিল 25ৰ পৰা ষ্টাৰ্ট হ'ব ডিউৰেশ্যন 5 মান্থ আৰু এইবিলাকৰ যে আপোনালোকে ছবি চাই আছে পিকচাৰ তেওঁলোকে মানে কি এই জবটো পাইছে তেওঁলোকৰ এইবিলাক পিকচাৰ দিয়া আছে গতিকে হয়তো আমিও পাই যাম এইবিলাক নহয় আৰু ইয়াত কি থাকিব বিজনেছ এনালাইটিক্স কোৰ্চত বেচিক্স ডাটা ভিজুৱেলাইজেশ্যন প্লেচমেণ্ট প্ৰিপাৰেশ্যন আৰু তেওঁলোকৰ আপোনাৰ লাইভ ক্লাছো হয় তো লাইভ ক্লাছত আপোনালোকৰ থাকিব কৰিব পাৰিব মেণ্টৰ থাকিব মক ইণ্টাৰভিউ হ'ব যাতে আপোনালোকৰ সুবিধা হয় ফিচাৰ্ছ অফ বিজনেছ এনালাইটিক্স কোৰ্চ ইয়াত কি আছে থাকিব তাৰ সেইখিনি অলপ দেখাইছে প্লাছ আপোনাৰ তেওঁলোকৰ যিবিলাক ইনষ্ট্ৰাক্টৰ সেইবিলাক কি হয় ইণ্ডাষ্ট্ৰি লিডাৰ হয় কোৰ্চ প্লেনটোত কি আছে লেভেল 1ত কি আছে সেইখিনি আমি ইয়াত দেখা পাইছে আপোনালোকে ইন্ট্ৰডাকশ্যন ডাটা SQL তাৰপিছত আপোনাৰ 3 নম্বৰ আছে আপোনাৰ নিউমাৰিকেল এবিলিটি ফৰ BA যাতে দীঘলীয়া নহয় সেইবাবে মই জাষ্ট দেখাই দিছোঁ ডিটেইলছটো আপোনালোকে নিজে ধুনীয়াকৈ সময় উলিয়াই চাই ল'ব লেভেল 2 আছে আপোনাৰ লেভেল 3 আছে তাৰপিছত আপোনাৰ 300 আৱাৰ্ছ লাইভ লাৰ্ণিং ব্ৰচিও আছে ব্ৰচিলটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ইয়াৰ পৰা যিসকলে বিচাৰে আৰু ধুনীয়াকৈ চাব পাৰিব প্লেচমেণ্ট অভাৰভিউ ইয়াত কোম্পানীবিলাক কি কোম্পানী পাৰ্টিচিপেট কৰিছে সেইবিলাক আপোনালোকে ইয়াতে দেখা পাইছে এইখিনি কোম্পানী আছে 8.4 lakhs এভাৰেজ CTC অফাৰ্ড 8.4 lakhs CTC 400+ companies প্লেচমেণ্ট ইন 15 days গতিকে আৰু তেওঁলোকৰ যি কোৰ্চ হ'ব সেই আপোনালোকে চাৰ্টিফিকেটো এখন দিয়া আছে তেওঁলোকৰ ফালৰ পৰা আৰু ফ্ৰিকুৱেণ্টলি যিবিলাক কুৱেশ্যন আপুনি আপোনাৰ মাথাত আহে সেইবিলাকো ইয়াত দিয়া আছে আপোনালোকে চাব পাৰিব এতিয়া কেনেকৈ হায়াৰ্ড হয় কেনেকৈ আপুনি হ'ম আমি হায়াৰ্ড সেইটো ইয়াত চাব পাৰিব তাৰ কাৰণে আমি টেষ্ট দিব লাগিব কিছুমান তো কি আপোনালোকে টেষ্ট দিব সেইখিনি নিজে বাছনি কৰিব লাগিব ইয়াত ধৰক বিজনেছ ডেভেলপমেণ্ট টেষ্ট বিজনেছ এনালিটিক টেষ্ট এছ'চিয়েট প্ৰডাক্ট মেনেজমেণ্ট টেষ্ট HR এণ্ড টেলেণ্ট একুৱেষ্টেশ্যন স্পেচিয়েলিষ্ট টেষ্ট তো এইবিলাক বিভিন্ন ধৰণৰ টেষ্ট আছে টেকনিকেল টেষ্ট আছে টেকনিকেল টেষ্টৰ কাৰণে কিন্তু আপোনাৰ টেকনিকেল কিছু নলেজ লাগিব আৰু সেইখিনি অবিহনে হয়তো টেকনিকেল টেষ্টটো আপোনাৰ ক্লিয়াৰ কৰাটো অসম্ভৱ হ'ব তো টেকনিকেল লাগিব কিন্তু এই যে বিজনেছ ডেভেলপমেণ্ট টেষ্ট এইবিলাক আপোনাৰ নন টেকনিকেল এছ'চিয়েট প্ৰডাক্ট এইচআৰৰ যিখিনি সেইখিনি আপোনাৰ নন টেকনিকেল তো সেইখিনি আমি কৰিব পাৰিম বা সেইখিনি আমি দিব পাৰিম সেইখিনি আমি দিলেই হ'ল টেকনিকেল টেষ্টত আছে এইবিলাক আপোনাৰ ফ্ৰণ্ট এণ্ড ডেভেলপমেণ্ট টেষ্ট বেক এণ্ড ডেভেলপমেণ্ট টেষ্ট ডাটা এনালাইটিক্স টেষ্ট তাৰপিছত আছে আপোনাৰ এইটো আপোনাৰ ফুল ষ্টেক ডেভেলপমেণ্ট টেষ্ট এণ্ড্ৰইড ডেভেলপমেণ্ট টেষ্ট এইবিলাক এতিয়া আমি চাম বিজনেছ ডেভেলপমেণ্ট টেষ্টটো কেনেকুৱা হয় এইটো চাই লওঁ বিজনেছ ডেভেলপমেণ্ট টেষ্টত কি আছে আপোনাৰ এইখিনি আপোনাৰ হোম পেজত দেখিছে 10 লাখ CTC পাৰ এনাম 1000+ জব এভেইলেবল 100+ কোম্পানীজ আৰু ৰিচেণ্টলি হায়াৰ্ড এওঁলোকে মানে কি ৰিচেণ্টলি হায়াৰ্ড হৈছে তেওঁলোকে মানে জবটো পাবলৈ সক্ষম হৈছে স্কিল কি লাগিব আমাক কমিউনিকেশ্যন স্কিল প্ৰেজেণ্টেশ্যন স্কিল নেগচিয়েশ্যন অবজেক্ট হেণ্ডেলিং সেইখিনিতো আমাৰ আছে সকলোৰে ক'ত আপোনাৰ ঠেচি সোমাই দিয়া আছে সেইখিনি আমাৰ হয় নে নহয় অসমৰ বিশেষকৈ লগত ষ্ট্ৰাকচাৰটো কেনেকৈ হ'ব ইয়াত দিয়া আছে স্ক'ৰ 500+ আউট অফ 1000 ফেজ 1ত কি লাগিব সেইখিনি ইয়াত দিয়া আছে তাৰপিছত আপোনাৰ আহিব ফেজ 2 ফেজ 2ত আপোনাৰ কি লাগিব সেইখিনি দিয়া আছে তাৰপিছত আপোনাৰ ফেজ অফ ইণ্টাৰভিউ কেনেকুৱা হ'ব সেইবিলাক দিয়া আছে পাৰ্টনাৰ কোম্পানীজ কি আছে সেইখিনি দিয়া আছে আপোনাৰ গ্ৰাফি ওলা এইবিলাক কোম্পানীজ আছে তাৰপিছত আপোনাৰ ফ্ৰিকুৱেণ্টলি আস্ক কুৱেশ্যনবিলাক আছে আপোনালোকে চাই ল'ব যদি কিবা আপোনাৰ জানিব লগা আছে ইয়াতে আছে গোটেইখিনি প্লাছ আছে আপোনালোকে যদি টেষ্টটো চেঞ্জ কৰিব বিচাৰে টেষ্টটো চেঞ্জ কৰিব পাৰিব লগতে যদি আপোনালোকে এইটোৱে দিব বুলি ভাবিছে তেতিয়াহ'লে আপোনাৰ বুক ফ্ৰী শ্লট আপুনি ক্লিক কৰিলে হ'ল এতিয়া মোবাইল নম্বৰ দিব OTP আহিব
ভেৰিফাই কৰিব তাৰপিছত আপোনাৰ এডমিট কাৰ্ডৰ এখন ফৰ্ম এইখন মানে ফিল আপ কৰিব তাৰপিছত আপোনাৰ ছেভ কৰিব ছেভ কৰিলে আপোনাৰ এডমিট কাৰ্ডটো ৰেডি হৈ যাব আপকামিং টেষ্ট এডমিট কাৰ্ড ৰেডি হৈ গৈছে আপোনালোকৰ আপকামিং টেষ্ট কৰিঅনাত বিজনেছ ডেভেলপমেণ্ট টেষ্ট 21 তাৰিখত আপোনালোকৰ এক্সামটো আছে 10 AM এতিয়া হ'ল হাউ টু পাৰফৰ্ম বেষ্ট ইন দ্য টেষ্ট কেনেকৈ আপুনি ভাল কৰিব পাৰে তো তাৰ কাৰণে তেওঁলোকে কিছুমান সেই দিছে সেইখিনি চাই লওক যে ৱাটছ টেষ্ট ইনষ্ট্ৰাকশ্যনটো চাই ল'ব তাৰপিছত আহিছে আপোনাৰ প্ৰেক্টিছ চেম্পুল টেষ্ট দিয়া আছে সেইখিনি প্ৰেক্টিছ কৰিব তাৰপিছত আপুনি তেওঁলোকে ফাইনেল টেষ্টটো দিব পাৰে যিদিনা তাৰিখ সিদিনাহে দিব পাৰে তাৰ আগত নোৱাৰে এতিয়া আমি কি কৰিব লাগিব সিলেবাস অনুযায়ী প্ৰিপাৰেশ্যন কৰিব লাগিব আৰু এটা কথা যে টেষ্টটো আমাৰ নিজৰ সুবিধা মতে আমি সিলেক্ট কৰিব পাৰোঁ গতিকে ধুনীয়াকৈ টেষ্টটো দিয়ক পাছ কৰক ইণ্টাৰভিউ দিয়ক পাছ কৰক চাকৰিটো লওক থুলমূল কথাখিনি এইখিনিয়ে তাৰে লগতে আপোনালোকে ঘৰত ধুনীয়াকৈ বস্তুখিনি আপোনালোকে চাই ল'ব relevel.com ৱেবছাইটত গৈ ধুনীয়াকৈ চাই ল'ব মই ডিটেইলছত যোৱা নাই কাৰণ ডিটেইলছত গ'লেই খুবেই দীঘলীয়া হ'ব ভিডিঅ'টো 1 ঘণ্টাৰ ওপৰত হৈ যাব গতিকে আপুনি ধুনীয়াকৈ চাই লওক আৰু এই চাকৰিটো লওক এইখিনিতে মই আপোনালোকক কওঁ যে ৰিলেভেলৰ আপোনাৰ পেইড কোৰ্চ আছে যিবিলাকৰ আপোনাৰ কোৰ্চ ফিজ 40,000ৰ পৰা 50,000 টকাৰ ভিতৰত তেওঁলোকৰ বিভিন্ন কোৰ্চ আছে যেনে মই কৈ দিছোঁ যে বিজনেছ এনালিটিক কোৰ্চ প্ৰডাক্ট মেনেজমেণ্ট কোৰ্চ হিউমেন ৰিচোৰ্চ কোৰ্চ ডিজিটেল মাৰ্কেটিং কোৰ্চ ফুল ষ্টেক ডেভেলপমেণ্ট কোৰ্চ ইত্যাদি ইত্যাদি আপোনাৰ বহুত কোৰ্চ আছে সেইবিলাকৰ প্ৰাইচ 40,000 পৰা 50,000 টকা মোৰ হিচাপত আপোনালোকে এইবিলাক কোৰ্চ আপোনালোকে পাৰচেছ কৰিব নালাগে কিনিব নালাগে বা এনৰোল কৰিব নালাগে ফ্ৰীত যিখিনি হয় যিখিনি ইণ্টাৰভিউ হয় আপোনালোকৰ বা যিখিনি কৰিব পাৰে সেইখিনি কৰক কোৰ্চ নোহোৱাকৈ বা কোৰ্চ নোলোৱাকৈ আপোনালোকে ইণ্টাৰভিউ দিয়ক আমাৰ বেছিভাগে দুখীয়া ল'ৰা ছোৱালী নাইবা নিবনুৱা ল'ৰা ছোৱালী গতিকে আমি 40-50,000 টকা ক'ত পাম বা সেই 40-50,000 টকা আপুনি ধাৰত আনি সেই ধাৰৰ বোজা মাথাত ল'ব লগা কিবা কাৰণ আছে নেকি মুঠেই নাই টেনশ্যন বিনা টেনশ্যনত বিনা পইচা লগোৱাই এইখিনি কৰক আৰু মই এইখিনি কওঁ যে তেওঁলোকৰ যিবিলাক কোৰ্চ আছে কোৰ্চত কি কি কণ্টেণ্ট আছে সেইবিলাক আপোনালোকে তাত ক্লিক কৰিলে ডিটেইলছবিলাক দেখাব কি কি কণ্টেণ্ট আছে আৰু সেইবিলাক কণ্টেণ্ট আপোনালোকে ইউটিউবত বহুত ভিডিঅ' পাই যাব হাজাৰ ভিডিঅ' পাই যাব যদি শিকিব বিচাৰে তো তাতে শিকক ফ্ৰী শিকক ইয়াত কোৰ্চ আপোনাৰ 40-50,000 টকাৰ কোৰ্চ ল'ব লগা কি আছে একো নাই মুঠতে 1 টকা এটাও খৰচ নকৰিব কোৰ্চৰ নামত মই সেইখিনি কৈ থ'লোঁ আপোনালোকক ফ্ৰীত দিয়ক ফ্ৰীত চাকৰি লওক বাৰু বন্ধুসকল ভিডিঅ'টো এনে ইতিমধ্যে দীঘলীয়া হৈছে আৰু বেছি দীঘলীয়া নকৰোঁ আপোনালোকৰ খং উঠি যাব বাৰু যিয়ে নহওক ভিডিঅ'টো যদি কিবা প্ৰকাৰে আপোনালোকৰ সহায় হোৱা বুলি ভাবিছে তেতিয়াহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে চেনেলটো আগবাঢ়ি যায় আৰু সদৌ শেষত ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ ধন্যবাদ